everyone, welcome to my channel Enjoy Life with Sneha and Family. আজি মই আপোনালোকৰ মাজলৈ নাৰিকলৰ পেৰাৰ এটা ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ঘৰত বনাই চাব আৰু নিজেও খাব আৰু আনকো খুৱাব। এতিয়া ইয়াৰ বাবে কি কি লাগিব মই আপোনালোকে কৈ লওঁ। 1 কাপ চেনি লাগিব, 1 কাপ চুজি লাগিব, 1 কাপ ড্ৰাই কোকোনাট পাউডাৰ লাগিব, 1 কাপ গাখীৰ লাগিব, 2 চামুচ ঘিউ। প্ৰথমতে ঘিউত চুজিখিনি ভাজি ল'ব আৰু ৰঙচুৱা অলপ অলপ বৰণ আহিলে তাত এইদৰে নাৰিকলৰ যিখিনি গুড়া সেইখিনি দি দিব বা কেঁচা নাৰিকলো বনাব পৰা যায়, কিন্তু কেঁচা নাৰিকলে বনালে নাৰিকলৰ যিখিনি গাখীৰ সেইখিনি চেপি আঁতৰাই ল'ব। তাৰপিছত চেনি দি দিব এনেদৰে। এতিয়া মই ইয়াৰ মাজতে অলপ ঘি দি লৈছোঁ, তাত এই বাদামখিনি ভাজি লওঁ এইদৰে। ঘিউত বনোৱা সকলো মিঠাই খাবলৈ সোৱাদযুক্ত হয় আৰু ইতিমধ্যে গোন্ধ আহিলেই আৰু গোন্ধটো পাই মোৰ খাওঁ খাওঁ লাগিলেই। এইদৰে সকলোখিনি মিলাই ৰঙচুৱা বৰণ অহাৰ পিছত তাত গাখীৰখিনি ঢালি দিব। যদি আপোনালোকৰ ওচৰত কনডেন্স মিল্ক থাকে তেতিয়াহ'লে গাখীৰৰ পৰিৱৰ্তে কনডেন্স মিল্কটো দিব পাৰে, তেতিয়া চেনিৰ পৰিমাণটো কমকৈ দিব, কিয়নো সকলোৱে চেনি নাখায়। এইদৰে এটা পেষ্ট তৈয়াৰ কৰিব ধুনীয়াকৈ। তাৰপিছত এই এচেঞ্চ এটোপাল ঢালি দিব, এটোপাল বা দুটোপাল ঢালিব পাৰে, কাৰণ এচেঞ্চটো গন্ধৰ বাবে দিয়া হয়। গোটেই মিক্সাৰটো এনেদৰে বনাই ল'ব। এতিয়া হাতেৰে এইদৰে গোল গোল কৰি ল'ব। মোৰ হাতত ঘিউৰ দেখিছেই চাগে, ঘিউৰ যিটো আঠা সেইটো দেখিছেই চাগে। বনাবলৈ সহজ আৰু খাবলৈ এইটো সোৱাদ লগা হয়। আৰু যিহেতুকে আজিকালি বজাৰৰ পৰা বা হোটেলৰ পৰা মানুহে মিঠাই অনা প্ৰায় বন্ধেই কৰিছে কৰোণাৰ বাবে, ঘৰতে এইদৰে সুস্বাদু মিঠাই বনাই খাবচোন। আৰু এই কম সহজতে তৈয়াৰ কৰিব পাৰি। লাড়ুটো আমি প্ৰত্যেকেই খাওঁ, লাড়ুতকৈও কিন্তু এই যিটো পেৰা সেইটো খাই বেছি ভাল লাগে। মই এইদৰে বিভিন্ন মিঠাইবিলাক বনাই ভাল পাওঁ আৰু খায়ো ভাল পাওঁ অৱশ্যে। এইদৰে গোল গোল কৰি এনেদৰে কাঁহীত থৈ যাব। এতিয়া অলপ গৰম হৈ আছে, সেইবাবে চেপটো দিবলৈ অলপ দিগদাৰ হৈছে। অলপ ঠাণ্ডা হোৱাৰ পিছত এইদৰে হাতেৰে গোল কৰি দিব এইদৰে। দেৱালীত আপোনালোকে কোনে কোনে কি মিঠাই বনালে মোক কমেণ্ট কৰি জনাবচোন। আৰু এটা কথা বহুতে আক্ষেপ কৰে যে আমি মিঠাই বনাব নাজানো বা বনালেও ভাল নহয়। আচলতে কেলেইনো ভাল নহ'ব, ইচ্ছাহে সকলো আগ্ৰহে সকলো। এইদৰে এবাৰ দুবাৰ বেয়া হ'বই, কিন্তু লাহে লাহে মানে চেপলৈ আহি যায়। যিকোনো বস্তু প্ৰথমতে টানেই হয়, লাহে লাহে এবাৰ দুবাৰ ট্ৰাই কৰাৰ পিছত আপুনি বস্তুটো ভাল হৈ যায়। সেয়া হওক মিঠাই হওক বা অন্য কোনো কামেই হওক নহয় জানো, চেষ্টাই সকলো নহয় জানো। সেইদৰে গোল গোল কৰি ল'ব। তাৰপিছত অলপ দেৰি ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত হাতেৰে ইয়াৰ শ্বেপটো ভালদৰে গোল কৰি দিব পাৰিব। যিহেতুকে গৰম হৈ আছে গতিকে মই ভালদৰে গোল কৰিব পৰা নাই। ঠাণ্ডা হোৱাৰ পিছত টান মাৰি গ'লে ইমানটো শ্বেপটো ভাল নহয়, কিন্তু গৰমে গৰমে যিটো শ্বেপ দিব পৰা যায় সেইটো ভাল হয়। ইয়াৰ পৰা ডেক'ৰেশ্যনৰ কাৰণে আপুনি যি টি দিব পাৰে, যি টি মানে ড্ৰাই ফ্ৰুটছ দিব পাৰে বা আপোনাৰ ওচৰত যি আছে, কেশৰ দিব পাৰে, বাদাম দিব পাৰে, আপোনাৰ যি ইচ্ছা। এটা কথা ক'বলৈ পাহৰিছিলোঁ, ইয়াত মানে মই ইলাচি এচামুচ গুড়াও দিলোঁ। ইলাচি গুড়াই ইয়াৰ সুগন্ধিটো বৃদ্ধি কৰে। যদি নাই আপোনালোকৰ ইলাচিৰ গুড়া বা গুড়ি, ইলাচি খুন্দি পেলাই তাৰ ভিতৰত যিটো ক'লা ক'লা অংশ সেইটো ভালকৈ মিহিকৈ পিচি এই পেষ্টটোৰ লগত মিলাই দিব। বনাই থাকোঁতে দি দিব, যেতিয়া আপোনালোকে ভাজি থাকিব তেতিয়াই দি দিব। চাওকচোন মোৰ পেৰাখিনি কিমান ধুনীয়া লাগিছে আৰু খাবলৈও
খুবেই ভাল হ'ব, কাৰণ ইয়াৰ গোন্ধই কৈছে যে খাবলৈ বহুত ভাল হ'ব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ কোনোবা আহিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, লাভ ইউ।